বিদ্যালয়ৰ পৰা ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যনত অভিযান্ত্ৰিক ডিগ্ৰীধাৰী তেওঁ অসম আৰক্ষীৰ একমাত্ৰ এনে অধিকাৰী যি ৰাছিয়াত পেৰাজাম্পিঙৰ পাঠ্যক্ৰম সফলতাৰে সম্পন্ন কৰিছে। মহাৰাষ্ট্ৰৰ বাসিন্দা শ্ৰী থোবে শিক্ষা জীৱনত অতি মেধাসম্পন্ন আছিল। দুঃসাহসিক কাৰ্যৰ প্ৰতি তেখেতৰ আছে বিশেষ আগ্ৰহ। তেখেতে নিষ্ঠাৰে সেৱা আগবঢ়াই আৰক্ষীৰ বিশেষ সেৱা পদক, উৎকৃষ্ট সেৱাৰ বাবে মুখ্যমন্ত্ৰীৰ পদক, আৰক্ষী সঞ্চালক প্ৰধানৰ প্ৰশস্তি পদক আৰু বহুতো পদক লাভ কৰিছে। বৰ্তমান তেওঁ কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক ৰূপে কাৰ্যনিৰ্বাহ কৰি আছে। হাত চাপৰিৰে আমি সকলোৱে অভিবাদন জনোৱা হওক পেৰেড কমাণ্ডাৰ প্ৰতীক বিজয় কুমাৰ থোবে। असम पुलिस के माननीय महानिदेशक श्री भास्कर ज्योति महंता जी हमारे बीच पधार चुके हैं। असम के योग्य संतान অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত ডাঙৰীয়া 1988 বৰ্ষৰ ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া 2019 চনৰ ডিচেম্বৰ মাহৰ পৰা আৰক্ষী সঞ্চালক প্ৰধান ৰূপে কাৰ্যনিৰ্বাহ কৰি আছে।